জীৱনলৈ অহা মানুহবোৰক চিনি পোৱাটো খুবেই প্ৰয়োজন। সঠিক মানুহৰ সংগই জীৱন গঢ় দি তুলিব পাৰে আৰু ভুল মানুহৰ সংগই জীৱনটো ধ্বংসৰ মুখলৈ ঠেলি দিব পাৰে। অপেক্ষা এটা সৰু শব্দ যাৰ সৈতে জড়িত হৈ থাকে কিছুমান মানুহৰ বহুত মূল্যৱান অনুভূতি আৰু কষ্টদায়ক মুহূৰ্ত। জীৱনত সেইজন মানুহক বিচাৰিবা যাৰ হাঁহিৰ মাজত সুখ থাকে, অভিমানৰ মাজত মৰম থাকে আৰু নীৰৱতাৰ মাজত অপেক্ষা থাকে। আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা। জৱাহৰলাল নেহৰুৱে কৈছিল যে মানুহে যিমান পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে। এই পৃথিৱীত কোনোৱে তোমাক সহায় কৰিব নোৱাৰে, নিজৰ সহায় নিজে ল'ব লাগে। নীৰৱতা এক অমূল্য বস্তু যাৰ ভিতৰত বহু বস্তুৱে জন্ম লাভ কৰে। তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি যোৱাত সফলতা লাভ কৰিব বিচাৰিছা তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়ে কৰিবা। সেয়া হ'ল কোনোবাৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনোবাৰ তোমাৰ সাধ্যৰ অতীত। এৰিষ্টটলে কৈছিল যে যিজন ব্যক্তিয়ে জীৱনত একো ভুল কৰা নাই তেওঁ জীৱনত শিকিবলৈ কোনো চেষ্টা কৰা নাই। প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা। জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা। তুমি ভালেই কৰা বা বেয়াই কৰা, মানুহে তোমাক সমালোচনা কৰিবই। সেই বুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ থাকিব নালাগে। ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো প্ৰকৃত সত্যৰ সম্পূৰ্ণ অৰ্থ কেতিয়াও হৃদয় সংগম কৰিব নোৱাৰে। সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা। যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব ভয় কৰে। সৰু বুলি কাকো অৱহেলা নকৰিবা। তুমি সৰু বুলি উল্লেখ কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে। বহু কথা জনাজনকেই জ্ঞানী বুলি নকয়, জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰা জনকহে জ্ঞানী বুলি কয়। আমি অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ৰহস্য। সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়ে উৎস। যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাবা। কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে আগবঢ়া, তেহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা। কৰ বুলি কেতিয়াও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে, ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি। আনে কি কৰিছে কি কৰা নাই সেইটো দেখাতকৈ নিজে কি কৰিছা সেইটোহে দেখা বেছি দৰকাৰী। আন্ধাৰ যিমান গভীৰ হ'ব প্ৰভাতো সিমানে উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰে হ'ব। ভৱিষ্যতে আমি কি হ'ব বিচাৰোঁ সেয়া বৰ্তমান অৱস্থাৰ কাম কাজে নিৰূপণ কৰে। সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা বেছি দৰকাৰী।